পৰিৱেশটো সম্পূৰ্ণ এটা পৰিৱেশ চাওক ডাঙৰ ডাঙৰ কাছ মানুহৰ কাষ পাই পাইছে বৰ্তমান চাওক ভাবিব নোৱাৰা পৰিৱেশ ইয়াতে আপুনি আহিলে দেখা পাব নাগ শংকৰ মন্দিৰ আহক আপোনালোকে ওপৰ পাইছেহি আহি আহি কেনেকৈ ওপৰ পাইছে ওপৰত নিদিবি উঠি ওচৰতে দি দিবি ওপৰত উঠি খাই নেকি এই চব কল দিছিলে কল খাইছে ওচৰত যদি এবাৰ ধৰিলে তো মাংস উখুৰাই লৈ যাব গম পাবি কি কা থেৰকুনি দিলে থেৰকুনি দিলে এই যেতিয়া খাবাই না পালা হাতত কিবা লৈ থকা কাৰণে ভাবিছে খোৱা বস্তু লৈ আছে জমাই নকৰিব ধৰিলে লৈ যাব পানী লৈ গ'লে এই কলটো পালে গাটো সেইটো খালে গিলিব মানে কপ কপ কৰি আছে সেই আগত গম পালে পোৱালি ডাঙৰটোৱে মেইন ডাঙৰবিলাক ইমান ওচৰত হ'লে মানে বিজি হৈ যাব পাৰে ন বেয়া হৈ যায় ইমান ডাঙৰ ডাঙৰ আছিলে আগতে এই চাওক কিমান ডাঙৰ এইটো চাওক ভয়ংকৰ কিমান ডাঙৰ কাছ দেখা পাইছে এই আৰু দেখুৱাই আছে চাওক কাছ চব কাছৰে এটা পৰিৱেশ এইটো নাগ শংকৰ মন্দিৰ এটা এটা ডাঙৰ ডাঙৰ কিমান ডাঙৰ ডাঙৰ কাছ চাওক কেনেকৈ কল নিবলৈ আহিছে চপাই দিব লাগিব নহয় বোলে আহিব নোৱাৰে দেখিলে আহিব থাপ মাৰি যাব থাপ মাৰি দিব থাপ মাৰি নিব গম পাব চপাই দিয়ক দিম বহুত কাছ আছে ঘৰ আছে তো থাপ মাৰি দিব আঙুলি ছিঙি যাব দিয়ে দিয়ক আমিও পলাই যাম কল কেনেকৈ লৈ পেলাই পাঁচটামান একেলগে গোটেইখিনি তাৰপিছত
ভাগৰিছে কিমান ভাগৰিছে খাব পৰা নাই বেলেগে খালে বুলি থৈ দিলে তাৰ ওপৰতে উঠি দিলে ইয়াৰ ডিঙিটো বেছি দীঘল 4-5 মান কিলো জপিয়াব সব জপিয়াব ইয়াৰ পৰা কল লৈ জপিয়াব পানী দেখি নাপাব কল দুটামান দি দিয়ক এটা দিলে নহয় 2-3টা শুনিছিলোঁ দিবই নিদিয়ে আৰু দেখিছে বহুত এটা সুন্দৰ পৰিৱেশ কিন্তু ক'ব লাগিব যিহেতু এই চাব দেই এতিয়া মুঠো এখন লাইন লগাই দিছে দেখা নাই সেইটো কম এইটো কামুৰি দিলে বললে আপোনাৰ ভিডিঅ' কৰি চিনেমা এখনকে বনাই দিয়ক ডকুমেণ্টাৰী এটার উপর এটা উঠছে হাতে দি কষ্ট কৰিছে তেওঁকে দিম এইটো তোমাকে দিম নুঠাব তলত দিয়ক নখ লাগি যাব পাৰে কিন্তু পটককে ল'বই নোৱাৰে এটা বোলে ইফালে লোভ নকৰিলে গুচি যাবি নাকামোৱে ন ধৰিলে মেগে নগেটালকে নেযাব আৰু কেনেবাকৈ যদি আপুনি পানী নিবলৈ হয় মাজত গোটেইখিনি ভোজন কৰিব পানী মাৰি দিছে নামিবলগীয়া হ'লে কেনেকৈ নামে ধৰি আমি ছিঙি পেলাব নাই এইটো নেদেখো কলৰ আঙুঠি গুচি গৈছে ইয়াত খাই পেলাইছে ফুলৰ আঙুঠি এনেকৈ ধৰিলে আঙুঠি ঢিলা আছিলে আঙুলিৰ একো যাবলগীয়া এইডোখৰ সৰহকৈ মোবাইল বহুত কৈছে মানুহজনে আনি দিব ৰ'ব মোবাইল পৰি গ'ল আৰু অকণমান সময় থকা হ'লে লৈ গ'ল ভৰিত গ'লে গুচি গ'ল সেইকাৰণে নহয় তাত থাকিলে ভৰিত লাগিলে গুচি গ'ল হয় সেইকাৰণে ইয়াত কৈছোঁ কলাও নিদিবা ৰহ মোবাইলটো গ'লেও যাওক তেওঁলোকৰ ভিডিঅ'টো গ'লে মোবাইলটো অলপমান যোৱা হ'লে গ'লে হয় বাতি জ্বালাই থৈ আহি হা
এইটো বেছি ওচৰলৈ নাযাব ৰিক্সা উঠি আহিব মাইথা নাযাবকে নেৰিব আকৌ উঠি আহিব ওপৰলৈকে উঠি আহে তই কি কোনে তোমালোকে ইয়ালৈ এইফালে নাযাবা খালি ইয়ালৈকে উঠি আহে কাইলৈ দি যাব ইমান মাছ উঠি আহিছে না এইটো ৰিক্স এইটো ৰিক্স তলতে নামিবা তাৰ তললৈ নাযাবা আকৌ এইপিনে চোৱা এসোপা আছে না খাবলৈ দিছিল যে খাবলৈ আৰু লাগে মানে গম পাইছা দেখবি এইটো সৰুটো মাছটো ডাঙৰটো মুখৰ পৰা উলিয়াই ৰাখিছে বিৰাট বস্তু দেই দেখিছে নাগশংকৰ মন্দিৰত আহি পেলাই ইয়াত কাছৰ বৰ্তমান মন্দিৰৰ পৰিৱেশটোতো অলৰেডি দেখিছে তাৰ পিছতো বিভিন্ন কিমান ডাঙৰ ডাঙৰ বৰ্তমান কাছৰ দেখিছে বৰ্তমান প্ৰসাদ খাই আছে কাছৰ অতি সুন্দৰ এটা পৰিৱেশ